জানো আহকচোন আজি অলপ লেটেকুৰ বিষয়ে, যাৰ ইংৰাজী নাম হৈছে ভাৰ্মিজ গ্ৰেপ। লেটেকু গছ এটা মধ্যম আকাৰৰ চিৰসেউজ গছ, সাধাৰণতে 10-15 মিটাৰ ডাঙৰ হয়। ফলবোৰ গছৰ ডাল আৰু দেহৰ সৈতে দলবদ্ধতাভাৱে হয়। ফলটোৰ বৈশিষ্ট্য, যাৰ বাবে গছখন অত্যন্ত আকৰ্ষণীয় দেখিবলৈ পোৱা যায়। ফলবোৰ গোল বা ডিম্বাকাৰ আকাৰত আঙুৰৰ দৰে। কেঁচা অৱস্থাত সেউজীয়া, পকিলে হালধীয়া ৰঙৰ হয়। ভিতৰত ধবধবে চাদা ৰসাল পলপ থাকে, যাৰ সোৱাদ মিঠা টক। এটা ফলত 1-3টা বিচি থাকে। খাদ্য আৰু ঔষধি মূল্য। অসমীয়াৰ মাজত লেটেকু বহুত জনপ্ৰিয়। তাজা খোৱা, চাটনি, আচাৰ, ৰস, পিঠাপনা আৰু ঠাণ্ডা পানীয়ত ব্যৱহাৰ হয়। লেটেকুত ভিটামিন চি, এন্টিঅক্সিডেন্ট, কেলচিয়াম, ফস্ফৰ আদি থাকে। স্থানীয়ভাৱে ই পাচন শক্তি বৃদ্ধি, ৰক্ত শুদ্ধিকৰণ আৰু ত্বকত উজ্জ্বলতা আনে বুলি ধৰা হয়। খেতিৰ সংক্ষেপ, লেটেকু গছ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুতো ভালকৈ ফুলে। বীজ বা ডালৰ পৰা গছ উৎপাদন কৰা যায়। চমুতে লেটেকু হৈছে অসমীয়াৰ এখন বিশেষ পৰিচয়। স্বাদতো অন্যান্য গছতো সৌন্দৰ্যপূৰ্ণ আৰু স্বাস্থ্যতো উপকাৰী। ধন্যবাদ। এনেদৰে ভাল ভাল তথ্যবোৰ শিকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।